নমস্কাৰ মোৰ নাম চিম্পি সোণোৱাল মোৰ নাম ডিম্পি সোণোৱাল আমাৰ ইউটিউব চেনেল ডিম্পি চিম্পি দ্য 10 ষ্ট্ৰিংছ আপোনালোক সকলোকে আমাৰ চেনেলত স্বাগতম জনাইছোঁ যিহেতু গম পাইছে আপোনালোকে আজি আমাৰ 1 year কমপ্লিট হৈছে 8 September 2019 আমি আমাৰ ইউটিউব চেনেলটো খুলিছিলোঁ আৰু আজি আমাৰ 1 year কমপ্লিট হৈছে সেইবাবে আজি এই ভিডিঅ'টো আমি বনালোঁ স্পেচিয়েলি আপোনালোকৰ বাবে বহুতখিনি মৰম পাইছোঁ বহুতখিনি যিহেতু লাষ্ট 1 yearত ইমান সকলোৱে আমাৰ ইমানখিনি মৰম ইমানখিনি ছাপোৰ্ট কৰিছে আমাৰ ফেমিলি ফ্ৰেণ্ডছ আৰু ইনষ্টাগ্ৰামৰ গোটেই অডিয়েঞ্চ আমি বহুতখিনি ইনষ্টাগ্ৰামত আমি বহুতখিনি ইয়াৰ ফেচবুকৰ পৰাও বহুত বেছি মৰম পাইছোঁ আমি কেতিয়াও ভবা নাছিলোঁ কাৰণ ইউটিউব চেনেল খোলাৰ কথা বহুতে আগৰ পৰাই কৈ আছিলে এনেকুৱা নহয় যে ঘপককৈ আমি একদম খুলি দিছোঁ নহয় বহুতে আমাক আগৰ পৰাই কৈছিল দুজনী ইউটিউব চেনেলটো খোলচোন কিন্তু দুজনী কি হৈছিলে পঢ়াৰ কাৰণে আমি দুজনী সেইটো কথাও আমি কম আমাৰ ইউটিউব কেনেকৈ ষ্টাৰ্ট কৰিছিলে আপোনালোকে চাগে বহুতে নাজানিব পাৰে আমাৰ ইউটিউব চেনেলটো কেনেকৈ ষ্টাৰ্ট কৰিছিলোঁ এতিয়াই কম একচুৱেলি মেইনলি ষ্টাৰ্ট কৰাৰ আইডিয়াটো সেইটোৱে কৈছোঁ বহুতে কৈ আছিলে যে ইউটিউব চেনেলটো খোলচোন দুজনী তাইৰো ফ্ৰেণ্ডছ মোৰো ফ্ৰেণ্ডছ চবে কৈ আছিলে আৰু আপোনালোক সকলোৱে জানে আমি প্ৰথমেতো ময়ো বেংকত কৰিছিলোঁ ICICI বেংকত কৰিছিলোঁ আৰু মই গুৱাহাটীত আছিলোঁ আৰু মই মাষ্টাৰ্ছ ইন ল LLM কৰিবৰ কাৰণে পাঞ্জাৱত গুচি গ'লোঁ তাৰপিছত বেক টু দিল্লীত জব কৰি আছিলোঁ দুজনী মানে পূৰা ছেপাৰেট হৈ গ'ল তাৰপিছত মই যেতিয়া বেক টু অসম আহিলোঁ আহি পিনে টিম নাচো দেখিছিলোঁ একচুৱেলি ফাৰ্ষ্ট আমি ক'ব লাগিব ছ'চিয়েল মিডিয়াত ইনস্পিৰেশ্যন হিচাপে ক'ব গ'লে টিম নাচ আৰু বেছিভাগে চাগে আছে আমাৰ ফ্ৰেণ্ড লিষ্টতো চবে এভৰিৱান চাগে ভাল পায় চ' আমি টিম নাচো দেখি মই ফাৰ্ষ্ট দেখিছিলোঁ তাৰপিছত মই মোক কাজিনক কৈছিলোঁ মোকো কৈছে যে টিম নাচ চাবাচোন সিহঁতৰ ভিডিঅ' বহুত ধুনীয়া আছে আমিও কৰোঁ বলা তাহাঁতৰ দেখি তাহাঁতৰ ডান্স আমি কৰিব ষ্টাৰ্ট কৰিলোঁ চ' সেনেকৈ আমি ইনষ্টাগ্ৰামত দিলোঁ তাৰপিছত তাৰপিছত কি কৰিলোঁ আমি যে ভাবিলোঁ যে খোলোঁ এটা চেনেল দূৰৰ পৰাই হ'ব আৰু কিবা এটা কৰিম আৰু কাৰণ আজিকালি ছ'চিয়েল ডিজিটেল মিডিয়া জামানাৰ ভিডিঅ' কলত হ'লেও আমি কিবা এটা কৰিম মুঠতে খোলোঁ তাৰপিছত তেনেকৈ আমি খুলিলোঁ চেনেলটো 8 ছেপ্টেম্বৰত আমি খুলিছোঁ তাৰপিছত আমি ইউটিউব ভিডিঅ'ত ফাৰ্ষ্ট আমাৰ গ'ল চুইডিয়ানা ভিডিঅ'টো বাই দীপলিনা ডেকা বহুত ধুনীয়া গান হয় ভাৰ্চেটাইল আৰ্টিষ্ট দুজনে ভিডিঅ' কলত কোৰিঅ'গ্ৰাফি কৰিছিল ভিডিঅ' কলত কোৰিঅ'গ্ৰাফি কৰি পিনে তাৰপিছত তাই কৰিলে শ্বুটটো ক'ত কৰিছিলে মই দিল্লীত কৰিছোঁ কুটুব মিনাৰত কৰিছোঁ আৰু মই কৰিলোঁ গুৱাহাটীতে ভেটাপাৰাতে তাতে এখন পাৰ্ক আপুনি ভিডিঅ' যদি চাই আপোনালোকে চাব আমাৰ দুটা ভিডিঅ' চুইডিয়ানাত ছেম কোৰিঅ'গ্ৰাফি দুটা এটা মোৰ এটা তাই নাজানো আৰু ভিডিঅ'টো এতিয়া প্লে কৰিম চাব পাৰে আপোনালোকে মই এতিয়া কৰি দিম চাই লওক এবাৰ ফাইনেলি আমি দুজনী একেলগে কৰিলোঁ ইউটিউবত আমাৰ ফাৰ্ষ্ট ভিডিঅ' গৈছিলে দুজনী একেলগে সেইটো হ'ল ঘৰমৰি পাৰদেশীয়া আৰু সেইটো ভিডিঅ'ৰ পৰাও বহুত মৰম পালোঁ আমি ভিডিঅ'টো আমি এতিয়া আপোনাক স্ক্ৰীণত দেখুৱাই দিম আমি একচুৱেলি কথাৰ মাজে মাজে আপোনাক কিছুমান ক্লিপ অলপ দেখুৱাম আমাৰ ভিডিঅ'জ যিটো আপোনালোকে চাই ল'ব পাৰে আমি এতিয়ালৈকে 4টা কলাবৰেশ্যন কৰিছোঁ আৰু চবতছে ফাৰ্ষ্ট কলাবৰেশ্যন বহুত বেছি স্পেচিয়েল হয় আমাৰ বাবে বিকজ আমি কৰিছিলোঁ আমাৰ নিজ ৰুহি তাইৰ কথা আপোনালোকে যিখিনি আমাৰ ফ্ৰেণ্ডছ চাগে বহুতে দেখিছে ন ইনষ্টাগ্ৰামত আমি দিয়ে থাকোঁ শ্বি ইজ ভেৰি কিউট আৰু খুব মৰমৰ ডাঙৰ ছোৱালী হয় আমাক দেখি তাই নাচি ইমান ভাল পাইছোঁ আমি ভাবিলোঁ কিয়নো এটা এনেই মানে তাই ইমান নাচিব তাই সৰু হৈ আছে তেতিয়া 3 বছৰ ভিডিঅ'টো মই এতিয়া লগাই দিম হেৰি ছাইডতে চ' তাই কৰিছে সেই ফাৰ্ষ্ট কলাবৰেশ্যন তাইৰ লগত কৰোঁ আমি গৰবা চংটো কৰিছিলোঁ ফাল্গুনী পাঠকৰ ৰাধিনী শ্যামটো খুব ধুনীয়া গান হয় যোৱা বছৰ কৰিছিলোঁ তাৰপিছত সেইটো মই আমি লগাই দিছোঁ আপোনালোকে চাওক নেক্সট কলাবৰেশ্যন আমি কৰিলোঁ
সত্ৰীয়া ডান্সাৰ বাক আমি সত্ৰীয়া ডান্সৰ থ্ৰু দিয়ে লগ পাইছোঁ আৰু বাৰ লগত কৰিলোঁ সেইটো এটা বিৰাট আমি উইমেন্স ডে স্পেচিয়েলত কৰিছিলোঁ চ' আপোনালোকে এইটো ভিডিঅ' চাওক আমি লগাই দিছিলোঁ এইটো ভিডিঅ'ত আমি আমাৰ ড্ৰেছৰ কাৰণে বহুত আমাৰ মানে আমি অসমীয়া আমাৰ ৰিহাখন টছ ৰিহাখন পিয়'ৰ হেৰি নহয় কিনিছিলোঁ তাৰপিছত আহিছে আটলাণ্টা তাৰপিছত আটলাণ্টা ৰিচেণ্টলি আমি কৰিছিলোঁ তাইকো আমি ইনষ্টাগ্ৰামৰ থ্ৰুদি লগ পাইছোঁ সেই ছোৱালীজনী মানে ইমান বেছি মৰমীয়াল ইমান বেছি তাইৰ আমি মানে ইনষ্টাগ্ৰামত তাই আমাক নিজে মেছেজ কৰিলে আগত একচুৱেলি তাই আমাৰ ডান্স দেখিলে তাই মানে বহুত সদায় কয় বা তোমালোকক ভাল লাগে তো আমিও এদিন তাইৰ লগত আমি এনেকৈ ষ্টাৰ্ট হ'ল কথা পতা কিন্তু সেই কথা পাতি কেতিয়া ইমান ক্ল'জ হৈ গ'লো নিজৰ নিচিনা হৈ গ'ল মানে এইটো বস্তু আমি ৰিয়েলাইজে নকৰিলোঁ ইমানো দিন হোৱা নাই লকডাউনত আমি তাইক লগ পাইছোঁ যিহেতু লকডাউনতে ভালকে চিনাকি হৈছোঁ তাৰপিছত তাই আমাৰ ডান্সবিলাকৰ খুব ছাপোৰ্ট তাইও বহুত ভাল ডান্সাৰ ভেৰি টেলেণ্টেড ডান্সাৰ আমি মানে অলৰেডি ঘুমৰটো আমি অলৰেডি এনে অলপ কোৰিঅ'গ্ৰাফ কৰি থৈছিলোঁ তো ছাডেনলি ভাবিলোঁ কি এইটোতো গ্ৰুপত বেছি ভাল হ'ব অবভিয়াছলি চ' আমি তাইক ভিডিঅ'টো পঠালোঁ তাৰপিছত তাই শিকিলে এনেকৈ তাইও সেই ভিডিঅ' চাইছে শিকিলে তাই যোনদিনাখন ৰাতিপুৱা তাই মানে ক্লাছ আছিলে তাই দেৰিকৈ পাইছে তো আমি বেছি এঘণ্টাও নহয় চাগে প্ৰেক্টিছ কৰিছোঁ আৰু শ্বুট কৰিছোঁ চ' সেইটো এটা ভিডিঅ' মই লগাই দিছোঁ এতিয়া আপোনালোকে চাব পাৰে মৰম পাইছিলোঁ জুৱেলাৰীজ বিলাকৰ কথাও চবেই সোধে সেইটোৰ আমি কেতিয়াবা ভিডিঅ' বনাওঁ তাৰপিছত আমাৰ মুভিং টুৱাৰ্ডছ আৱাৰ লাষ্ট কলাবৰেশ্যন এইটো আমি লাষ্ট উইক আমি কৰিছোঁ তাৰপিছত এইটো আছিলে ৰিমঝিম শ্বি ইজ অলছ' ব্ৰিলিয়েণ্ট ডান্সাৰ সত্ৰীয়া ডান্সাৰ হয় তাইক আমি সত্ৰীয়াৰ ফালৰ পৰাই মানে সত্ৰীয়া ডান্সৰ ফালৰ পৰাই লগ পাইছোঁ ৰিমঝিমে আমাক এদিন লকডাউনতে তাই ক'লে বা লকডাউনৰ আগত বা সত্ৰীয়াৰ কিবা প্ৰেক্টিছ কৰি আছিলোঁ তাই কৈছে যে বা ইনকেম গান এটা আছে বহুত ধুনীয়া হয় ফেমাছ হয় গানটো এইটো কৰিম ঠিক আছে কৰিম দে বোলো আমি কৰিম বা তোমালোকৰ কলাবৰেট কৰিম মানে এইটো একেলগে নাচিবলৈ খুব মন আছে ঠিক আছে কৰিম দে তাৰপিছত তাই গুৱাহাটীত আছিলেহি তাৰপিছত তাই আমাৰ ঘুমৰো ডান্সো দেখিলে কলাবৰেশ্যন মানে দেখিলে আৰু আমি দেখি পিনে তাই মেছেজ কৰিছে গুৱাহাটীতে আছিলে তাৰপিছত তাই লগে ক'লে যে বা কৰোঁ মানে সেইটো মানে আমি কোৰিঅ'গ্ৰাফ কৰিছোঁ লগে তাৰপিছত সেইটো এই দুদিনতে মানে 3 দিনমান হৈছে আৰু ধুনীয়াকৈ প্ৰেক্টিছ কৰিব সময় পাইছোঁ বনালোঁ তাৰপিছত সেইটোতো খুবেই মৰম পাইছোঁ তাৰপিছত বহুত থেংক ইউ ড্ৰেছৰ কাৰণে আমি ড্ৰেছৰ কাৰণে কিনিব গৈছোঁ য়েছ সেইটোৱে ন মানে ফাৰ্ষ্টত আপুনি ভিডিঅ'টো চাই লওক আমাৰ ইউটিউব চেনেলত আমি দুটা ডান্সত আমি খুব বেছি ভিউজ হৈছে এটা হৈছে শুভ্ৰ পলকাৰ আৰু এটা হৈছে পিউ বলে চ' বিৰাট ভবাও নাছিলোঁ একচুৱেলি শুভ্ৰ পলকাৰটো আমি একচুৱেলি আমাৰ প্লেন আছিলে আমি এইটো এনেই ইম্প্ৰম্পটো বনাইছিলোঁ ইম্প্ৰম্পটো আমি সদায় কৰোঁ কিবা মানে এনেই সৰু সুৰাকৈ ইমান ধুনীয়া গানটো ন সেইটো মোৰ টিকটক আছিলে যে আমি ইম্প্ৰম্পটো মানে এনেকৈ দেখিছোঁ সৰুকৈ বহুতে কৰিছে দেখা নাচা দেখিছোঁ চ' আমি তেনেকৈ বনালোঁ চবেই ক'লে যে এইটো ফুল ভিডিঅ'টো বনাচোন খুব ভাল লাগিছে তেনেকৈ আমি কৰিলোঁ শুভ্ৰ পলকাৰটো তেনেকৈ কৰিলোঁ এতিয়া 13,000 ক্ৰছ কৰিলে 15,000 হ'ল এতিয়ালৈকে ক্ৰছ কৰিলে আৰু ইট ইজ হিউজ আৰু পিউ বলিটো আমি সেইটোৰ পৰাও বিৰাট মৰম পালোঁ সেইটো চিটিং কোৰিঅ'গ্ৰাফি আছিলে পিউ বলিটো আৰু চাই লওকচোন আপোনালোকে দুটা ভিডিঅ' অলপ
যোনদিনাখন আমি পিঅ'লে ভিডিঅ'টো আপোনালোকে যদি চোৱা নাই যোনে চোৱা নাই আপোনালোকে চালে গম পাব যোনদিনা কৰিছিলো যোনদিনা মানে গোটেই ভিডিঅ'টোত মানে চুইং হৈ আছিলে চ' সেই কেনেকে চুইং হৈ আছিলে একচুৱেলি সঁচাকে মানে আমাৰ বায়ে কি কৰিছিলে যোনদিনাখন জুলাই থৈ বা আৰু ভিনদেউ দুজনে মানে আমাৰ এইটো ভিডিঅ'ত বায়ে হেল্প কৰিছে মানে ভিনদেউ এফালৰ পৰা হেল্প কৰিছে বোলে ফেন লগাই থৈ দিছে যাতে অলপ চুলিখিনি উৰি থাকক অলপ মানে হেৰি টাইপৰ হওক আৰু অলপ ভাল হওক আৰু ভিডিঅ'টো আৰু দেখিবলৈ ভাল লাগে আৰু তাৰপিছত বায়ে এফালৰ পৰা জুলাই থৈ গৈছে জুৰিৰে জুলাই থৈ যায় বাইদেউ চাব এইটোৰ লগতে আমি আমাৰ ডান্স কভাৰ্ছ আমি ইনষ্টাগ্ৰামত লাইভ ছেশ্যন দিছোঁ তেতিয়া সেইটো ক্ষেত্ৰত আমি পিউ বলে ক্ষেত্ৰতে আমি কৈ আছোঁ ইমান ডান্স কভাৰ্ছ আমি ৰিচিভ কৰিলোঁ বহুত ডান্স কভাৰ ৰিচিভ কৰিলোঁ আমি ভবা নাছিলোঁ ন ভবা নাই আহিব চাগে এটা দুটামান তেনেকৈ খুব বেছি ধৰক 4টা 5টা তাৰপিছত ইমান বেছি যে আমি ৰিচিভ কৰি ইমান ধুনীয়া আৰু চবেই ইমানেই ধুনীয়াকৈ নাচিছে এনেকুৱা নহয় যে সেই নিজৰো কিছুমান টাচ দিছে এক্সপ্ৰেছনে হওক বা হাতৰে হওক গোটেইখিনি বস্তু বহুত ধুনীয়াকৈ কৰিছে আৰু সেই বস্তুটো তেনেকৈ এটা ৰিচিভ এনেকুৱা এটা ভিডিঅ' আমাৰ নিজৰে কোৰিঅ'গ্ৰাফিত ইমান ধুনীয়াকৈ ভাল লাগে মানে বেছি ভাল লাগে আপোনালোকে চাব পাৰে আমাৰ ইনষ্টাগ্ৰামত গোটেই আমাৰ ইনষ্টাগ্ৰাম পেজ আমি এজনী ছোৱালীয়ে কৰিছে চবৰে আমি কভাৰ দিছোঁ আপোনালোকে চাব পাৰে আৰু তাৰ লগতে আমাৰ এটা কোৰিঅ'গ্ৰাফিত বহুত ডান্স কভাৰ্ছ পালোঁ নক্ষত্ৰ মানে আমি ভাবিব নোৱাৰা মৰম পালোঁ সেইটোৰ ভিডিঅ' কোৰিঅ'গ্ৰাফি আমাৰ চিটিং কোৰিঅ'গ্ৰাফি আছিলে ফাৰ্ষ্ট চিটিং কোৰিঅ'গ্ৰাফি আমাৰ কৰিছিলোঁ মানে ইমান বেছি মৰম পালোঁ আৰু ইমান ধুনীয়া ডান্স কভাৰ্ছ আহিলে বিৰাট ধুনীয়া মানে আমাক তেতিয়া বেছি ভাল লাগে আমাতকৈ বেছি ভাল কৰিছে এনেকুৱা ডান্স কভাৰ আমি পাইছোঁ বহুত বেছি গ্ৰেচফুল ডান্সাৰ্ছ আছে আমাৰ অসমীয়া চং কিন্তু আমি মানে নন আছামিজৰ পৰা এইটো পাইছোঁ দ্যাটছ এ হিউজ থিং ফৰ আছ আমি এক্সপেক্ট কৰা নাছিলোঁ এইটো কথা এইটো আমি নক্ষত্ৰ এইটো আমি লাইভ ছেশ্যন দিছিলোঁ আৰু গোটেই ডান্স কভাৰ্ছখিনি আমাৰ ইনষ্টাগ্ৰাম dimpy.simpy আমাৰ ইনষ্টাগ্ৰাম প্ৰফাইলত আছে লিংকটো তলত দি দিম আপোনালোকে চাব পাৰে চবতছে মষ্ট funny part of the video যোনটো হ'ল ব্লুপাৰ্ছ আৰু বিহাইণ্ড দ্য চিনছ যোনটো ব্লুপাৰ্ছ বুলি ক'লে কি ক'ম এই ইমান পাহৰে আৰু আপোনালোকে চবতে এনেকৈ মোক খংটো ইমানে পাহৰে ফ্ৰাষ্ট্ৰেটিং হৈ যায় ন এটা মানে বহুত হেৰি থাকে ন ভিডিঅ' কৰি কিন্তু মানে we have to be like চবেই চাগে এইটো ৰিলেট কৰিব পাৰে পাহৰা যায় এটা বেলেগ এটা হেৰি হৈ যায় কিন্তু তাৰ মাজতে ধুনীয়াকৈ ভিডিঅ'টো কৰিবৰ কাৰণে ইউ হেভ টু ষ্ট্ৰাগল চ' চাই লওক ব্লুপাৰ্ছখিনি আৰ্ট এণ্ড এইবিলাকত লাগি আহিছে বা যিকোনো ক্ষেত্ৰত ষ্ট্ৰাগল থাকিবই ষ্ট্ৰাগল থাকেই চ' সেনেকৈ এটা ভিডিঅ' বনাবলৈ যাওঁতে এটা ডান্স কভাৰ এটা বনাব যাওঁতে যিকোনো ভিডিঅ'টো আমি এতিয়া ডান্স কভাৰ যিহেতু বনাইছোঁ আমাৰ কথাটো কৈছোঁ আৰু ধৰক ভিডিঅ'টো বনাব যাওঁতে বহুত বস্তুখিনি দৰকাৰ অকল যে কোৰিঅ'গ্ৰাফি এটা বনালোঁ নাচি দিলোঁ সেইটো নহয় তাৰ মাজতে বহুতখিনি বস্তু আহে যেনেকৈ এতিয়া আপোনালোকক মই ভিডিঅ'
আমাৰ প্ৰেক্টিছৰ ভিডিঅ' দুটা ভিডিঅ' দিছোঁ য'ত মানে আপোনাৰ এটা কৰিছোঁ ঘৰত য'ত আমাৰ ঘৰত আমি কোৱাৰ্টাৰত থাকোঁ কোৱাৰ্টাৰত আমাৰ স্পেচ ইমান নাই এইটো আমাৰ গেৰেজ আমি য'ত প্ৰেক্টিছ কৰোঁ আমি সেই গেৰেজত আমি সেনেকৈ প্ৰেক্টিছ কৰোঁ আমি ফোন লগাই লওঁ ফোনত চাওঁ ঠিক হৈছে নাই হোৱা চ' সেইটোৱে মানে আমি মিৰৰ সঁচাই ক'ব গ'লে মিৰৰ লগোৱাই নাই আৰু এটা ভিডিঅ' যোনটো আমাৰ গুৱাহাটীত য'ত আমি আছোঁ ফ্লেটত আমাৰ ৰেণ্টত আমাৰ মানে ফ্লেটটো ভাল হ'ল স্পেচখিনি আছে মানে এটা ভিডিঅ' বনোৱাৰ পিছফালে কি 1 মিনিটৰে ভিডিঅ' বনাবলৈ যে কিমানখিনি এটা চবেই কৰে অবভিয়াছলি যোনে যোনে এইটো লাইনত আছে চবেই অকল ডান্স নহয় যিকোনো ক্ষেত্ৰত আৰু এইখিনি কৰিবলৈ আৰু যিহেতু এইটো কাৰণে কষ্ট কৰিবলৈ কাৰণে এইটো মটিভেট আপোনালোকৰ পৰা পাই আহিছোঁ সদায় মটিভেট পাই আহিছোঁ এইটো কাৰণে বহুত ধন্যবাদ বহুত থেংক ইউ আজি 1 year আজি এইখিনি উই ন' আমি পুৰা বিগিনিং ষ্টেজত আছোঁ বাট এইখিনি আমাৰ কাৰণে বহুত বেছি আৰু সেইকাৰণে মানে আমি এইটো ভিডিঅ' বনাইছোঁ আৰু প্লাছ ইয়াৰ লগতে আমি ক'ব বিচাৰিছোঁ ছাপৰ্টৰ কথা ছাপৰ্ট মানে আমি আমাৰ ফেমিলি চ' ফেমিলিৰ পৰা মা দেউতা বা ভিনদেউ মাজুবা আমাৰ গোটেইখিনি আমাৰ বহুত ছাপৰ্ট কৰিছে কাজিনছ আমাৰ বহুত ছাপৰ্ট কৰিছে মাহী ছোৱালী মানে আমাৰ গোটেই কাজিনছখিনি গোটেইখিনিয়ে মাহীহঁত জেঠাইহঁত বা বৰ্তাহঁত খুৰাহঁত চবেই আমাক বহুত ছাপৰ্ট কৰিছে আপোনালোকক মানে এইটো ভিডিঅ'ত থ্ৰুদি মানে আপোনালোকক থেংক ইউ ক'ব বিচাৰিছোঁ আৰু আমাৰ যিমানখিনি এতিয়া অলপ শ্বৰ্টছত ক্লিপ দেখুৱালোঁ চ' এইবোৰ আমাৰ স্পেচিয়েল মুমেণ্ট যোনটো আপোনালোকক আমি দেখুৱালোঁ আশা কৰোঁ আপোনালোকে ভাল পালে আৰু এনেকৈ আশীৰ্বাদ দি থাকিব ছাপৰ্ট কৰি থাকিব এনেকৈ আৰু যোনে ছাবস্ক্ৰাইব কৰে প্লিজ ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰি দিব এইটো বহুত দৰকাৰ আৰু আমি লাইভ ছেশ্যন দি থাকোঁ আপোনালোকে আমাক ফ'ল' কৰিব পাৰে ইনষ্টাগ্ৰামত ফেচবুক আমি হেণ্ডেলকেইটা আমি মেনশ্যন কৰি দিম আৰু আপোনালোকৰ যদি আপোনালোকে যদি কিবা কুৱেশ্যন থাকে প্লিজ আমাক কমেণ্ট ছেকশ্যনত সুধিব আমাৰ দুজনী লাইক যিহেতু আমি টুইনছ হয় যদি আমাৰ যদি টুইনছ ৰিলেটেড কিবা সুধিব বিচাৰে বা ডান্স ৰিলেটেড কিবা সুধিব বিচাৰে প্লিজ আপোনাৰ কমেণ্ট ছেকশ্যনত আপুনি কুৱেশ্যন সুধিব পাৰে আমি আৰু এটা ভিডিঅ' বনাম তাত আপোনালোকৰ কুৱেশ্যন এণ্ড কিয় আমি ভিডিঅ' এটা বনাম দিব পাৰে য়েছ হেপী এনিভাৰ্চাৰী টু আছ And so thank you so much once again আমাক ইমানখিনি মৰম দিয়াৰ বাবে আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লাইক শ্বেয়াৰ কৰিব নাপাহৰিব এইটো ভিডিঅ' okay so আজিলে বাই বাই লাভ ইউ